হেল্ল' এভৰিৱান আৰু আমি আজি মন্দিৰলৈ ওলাইছোঁ যাবলৈ নিজেশ্বৰী মন্দিৰলৈ। আজি আমাৰ ঘৰলৈ নতুন মেম্বাৰ আহি আছে, তো মন্দিৰলৈ বুলি ওলাইছোঁ। শৰাই এখন আগবঢ়াইছে, শৰাইখনো দিব আৰু তাতে দেখিব কি বস্তুনো। তো এতিয়া নকওঁ আপোনালোকে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেন্তে আমি এতিয়া গৈ লওঁ। মামীহঁত ওলাই আছে যাবলৈ, তো মই ওলাই মেলি ৰেডি হ'লোঁ। তো মন্দিৰতে আকৌ লগ পাম, চাই থাকিব। আৰু এতিয়া মই এইফালে ফুল অলপ ছিঙি লৈছোঁ, যিহেতু ঘৰতে আছে, মন্দিৰলৈ যোৱা হ'ব, তো লৈ লৈছোঁ। আৰু এতিয়া আমি আহিছোঁ ওলাই মন্দিৰলৈ বুলি। তো এইফালে বেটেৰী ৰিক্সাখন মামাই ৰখাই থৈছে, তো বেটেৰী ৰিক্সাতে গৈ আছোঁ। আৰু এতিয়া নিজেশ্বৰী মন্দিৰলৈ বুলি আহিছোঁ। তো যিসকলে অহা নাই নিজেশ্বৰী মন্দিৰলৈ আহিব। আৰু এইফালে আমি নিজেশ্বৰী মন্দিৰ পালোহি। আৰু এইফালে আমি এতিয়া মন্দিৰত সোমাই আহি আছোঁ। তো আপোনালোককো অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। মন্দিৰ আৰু নামঘৰ বুলি ক'লে মনবিলাক ভাল লাগি যায়, নহয়নে বাৰু? আৰু আপোনালোকেও এনেকৈ আহিবচোন, ভাল লাগিব, মনবিলাক মুকলি মুকলি লাগে। আৰু এইফালে আমি এতিয়া মন্দিৰত সোমালোহি। মামীয়ে শৰাইখন যোগাৰ কৰি আছে। পাৰবোৰৰ কাৰণে মানে অলপ দিগদাৰ হয়, উৰি মেলি ফুৰে যে, সেইটো কাৰণে আইতাই ৰখি আছে। আৰু এইফালে অকণমান মন্দিৰ ভাগ দেখাই দিছোঁ। এইফালে মা মনসাৰ মন্দিৰ হয়, তাতে চাকি এগছ জ্বলাইছেগৈ মামীয়ে। আৰু এতিয়া মই আপোনালোকক নিউ মেম্বাৰ কিনো তো দেখুৱাই দিওঁ, তো চাই থাক। ফাইনেলি নিউ মেম্বাৰ দেখুৱাই দিলোঁ। এইফালে আমাৰ বাইকখন, মানে দাদাই নিউ বাইক লৈছে আজি। তো কেনেকুৱা লাগিছে জনাবচোন। গ্লেমাৰ হয়। আৰু বোলে বাইকখনত অকণমান পূজা কৰি লৈছে, ধূপ চাকি জ্বলাই মেলি পূজাৰীজনে ফটো দি দিছে। আৰু আমি ঘৰৰ পৰা আহোঁতে এখন গামোচাও লৈ আহিছিলোঁ, তো বাইকখনত দিবলৈ। আৰু এইফালে গামোচাখনত শান্তিয়নী পানী অলপ ছটিয়াই ল'লে। আৰু এতিয়া বাইকখনত এই গামোচাখন পিন্ধাই দিব। ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাবচোন দেই। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদতে মই আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আৰু এইফালে এডাল মালাও লৈ অহা হৈছিলে, মালাডালো এনেকৈ দি দিছে। আৰু তো আপোনালোকৰ মৰম দিব, আশীৰ্বাদ দিব। যিখিনি মই জনা নাই বা ভুল হৈছে সেইখিনি শুধৰাই দিবলৈ আপোনালোকেও চেষ্টা কৰিব। আৰু এইফালে এতিয়া সেৱা কৰিবলৈ হৈছে, দাদা মামী আৰু মামাই সেৱা লৈছে। পূজাৰীজনে ধুনীয়াকৈ মন্ত্ৰ মাতি দিছে, আশীৰ্বাদ কৰিছে, আশীৰ্বাদ দি দিছে আৰু ভালকৈ। মন্দিৰ বুলি ক'লে সকলোৱে ভাল পায় আহি পেলাই, আৰু মনবিলাকো মুকলি লাগে, দুখ ভাগৰ নাইকিয়া হৈ যায়, চিন্তা ভাৱনা নাইকিয়া হৈ যায়, ভাল লাগে। নামঘৰ হওক মন্দিৰ হওক, ভাল লাগে গৈ। আপোনালোকেও এনেকৈ আহিবচোন। আৰু এতিয়া এইফালে দেখিছেনে, অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। ইয়াতে যে মনসা পূজা হৈছিলে, ইয়াতে হৈছিলে। আৰু ইয়াতে বিয়াও পাতে, মানে বিয়াবিলাক যে হয় কিছুমান মন্দিৰত, তো ইয়াতো এনেকৈ বিয়া হয়। মানে আজি এখন বিয়া আছে, এইফালে বিয়া হেৰি কৰি আছে আৰু দৰা হোমগুৰিত বহি আছে। তো আপোনালোককো দেখুৱাই দিলোঁ অলপমান। আৰু এতিয়া আমি মন্দিৰৰ সকলোখিনি কাম হোৱাৰ পিছত এতিয়া ঘৰলৈ বুলি ওলাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি যোনখন বেটেৰী ৰিক্সাতে অহা গৈছিলে, এতিয়া সেইখনতে গৈছোঁ আৰু ঘৰলৈ। আগফালে আহি আছোঁ। আৰু এতিয়া আমি ঘৰলৈ
বুলি ওলাই আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ নতুন পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তো আজিলৈ আহিছোঁ, শুভৰাত্ৰি।